নমস্কাৰ বন্ধুসকল, যোৱা সপ্তাহত এনেকুৱা এটা ঘটনা ঘটিল যিটো হয়তো আপুনি নিউজত দেখিছিল, কিন্তু তাৰ আচল অৰ্থটো আপোনালোকে বুজিব নোৱাৰিলে। এইটো কেৱল কোনো দেশৰ যুদ্ধ, কোনো চুক্তি বা কোনো সুমিতৰ কথা নাছিল। এইটো আছিল বিশ্ব শক্তিৰ ভাৰসাম্য সলনি হোৱাৰ সংকেত। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব সহজ ভাষাত বুজাম যে কেনেকৈ বিশ্ব লাহে লাহে আমেৰিকা কেন্দ্ৰিক ব্যৱস্থাৰ পৰা বহু শক্তিধৰ নতুন যুগলৈ গৈ আছে, আৰু এইটো আপোনাৰ জীৱনত কেনেকৈ ইম্পৰ্টেণ্ট। আগতে বিশ্ব কেনেকৈ চলিছিল চিন্তা কৰক। স্কুলত এজন লিডাৰ থাকে নহয়, যিজনে ৰুল বনায়, কাৰোবাক পানিছমেণ্ট দিয়ে, কেতিয়া কি হ'ব সেইটো ডিচাইড কৰে। বিগত 80 বছৰতো বিশ্বত এনে প্ৰায় চলি আহিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকাৰ বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ হৈ উঠিল। আমেৰিকাৰ মুদ্ৰা ডলাৰ বিশ্বৰ মূল মুদ্ৰা হৈ গ'ল। ৱৰ্ল্ড বেংক, IMF আৰু ছুইফ্ট এই পশ্চিমীয়া ব্যৱস্থাবোৰে দেশবোৰক কণ্ট্ৰল কৰিব ধৰিছিল। মানে বিশ্বৰ বেছিভাগ দেশক এই ৰুল মানি চলিব লাগিছিল। কিন্তু এতিয়া লাহে লাহে বহু দেশে বুজিবলৈ ধৰিছে, যদি সকলো পাৱাৰ এজন মানুহৰ হাততে থাকে তেন্তে বাকী সকলো ৰিস্কত থাকে। ধৰক আপোনাৰ সকলো টকা এজন বন্ধুৰ হাতত আছে। এদিন যদি সেই বন্ধুৱে কয় যে আজিৰ পৰা মই তোমাক টকা দিব নোৱাৰোঁ, তেন্তে কি হ'ব? ঠিক সেনেদৰে আমেৰিকাই বহু দেশৰ ওপৰত চেংচন লগালে, মানে প্ৰতিবন্ধ। ছুইফ্ট এক্সেছ বন্ধ কৰিলে। ছুইফ্ট হ'ল এটা বেংকিং প্ৰণালী যিটো আমেৰিকাই নিয়ন্ত্ৰণ কৰে, যাৰ সহায়ত দেশবোৰে আন দেশৰ লগত লেনদেন কৰে। আন দেশবোৰে ডলাৰে গ্ৰহণ কৰে। ইয়াৰ কাৰণ হ'ল গোটেই বিশ্বই ইয়াক গ্ৰহণ কৰে। ফৰেন ৰিজাৰ্ভ ফ্ৰিজ কৰিলে, মানে আন দেশবোৰে যি বেপাৰ বাণিজ্য বা যি ডলাৰ উপাৰ্জন কৰে আমেৰিকাৰ বেংকত জমা থয় তাক ব্যৱহাৰ কৰিব নোৱাৰা কৰে। এইটো দেখি বহু দেশে ভয় পালে, মানে ভয় খাইছে, আৰু তাৰপিছত আৰম্ভ হ'ল ইয়াৰ বিকল্প ব্যৱস্থা গঢ়াটো। আগতে ব্ৰিক্সক মানুহে চিৰিয়াছলি লোৱা নাছিল, কিন্তু আজি ব্ৰিক্স দেশবোৰ হ'ল ব্ৰাজিল, ৰুছিয়া, ইণ্ডিয়া, চাইনা, চাউথ আফ্ৰিকা আৰু নতুন যোগ হোৱা দেশবোৰ মিলি বিশ্বৰ এক ডাঙৰ ইকনমিক ব্লক হৈ উঠিছে। এতিয়া বহু দেশে ডলাৰৰ সলনি নিজৰ মুদ্ৰাত ট্ৰেড কৰিবলৈ আৰম্ভ কৰিছে। মানে বিশ্ব লাহে লাহে একমাত্ৰ আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব নিবিচাৰে। এইটো আপোনাৰ জীৱনত কিয় ইম্পৰ্টেণ্ট? এতিয়া আপুনি হয়তো ভাবিছে, এইবোৰ জিঅ'পলিটিক্সৰ কথা, মোৰ জীৱনৰ লগত কি ৰিলেশ্যন আছে? বহুত ডাঙৰ ৰিলেশ্যন আছে। কাৰণ বিশ্বৰ পাৱাৰ শ্বিফ্ট হ'লে তাৰ এফেক্ট হয় চাকৰি, তেলৰ দাম, টেকন'লজি, মোবাইল এপছ, এডুকেশ্যন, বিজনেছ, ইনভেষ্টমেণ্ট আৰু ফিউচাৰ ইকনমিত। যদি বিশ্ব 2টা বা 3টা পাৱাৰ ব্লকত ভাগ হয়, তেন্তে দেশবোৰক চুজ কৰিব লাগিব কোন কাৰ লগত থাকিব। এতিয়া কেৱল মিলিটাৰী যুদ্ধ নহয়, টেকন'লজি যুদ্ধও চলি আছে। আমেৰিকা আৰু চাইনা দুয়ো দেশে নিজৰ টেকন'লজি ইক'চিষ্টেম বনাই আছে, মানে 2টা পৃথক ইণ্টাৰনেট, 2টা AI চিষ্টেম আৰু 2টা চিপ ছাপ্লাই চেইন। আগলৈ হয়তো বিশ্বত 2টা টেকন'লজি ৱৰ্ল্ড দেখা যাব পাৰে। এতিয়া আটাইতকৈ ইণ্টাৰেষ্টিং কথা, ইণ্ডিয়াৰ দৰে দেশৰ বাবে এইটো এটা ডাঙৰ সুযোগ হ'ব পাৰে। কাৰণ ইণ্ডিয়া আমেৰিকাৰো নহয়, চাইনাৰো নহয়। ইণ্ডিয়া এতিয়া দুই পক্ষৰ লগতে ৰিলেশ্যন মেইনটেইন কৰিব পাৰিব, আৰু স্মাৰ্ট ডিপ্ল'মেচি কৰিলে ইণ্ডিয়া এই নতুন ৱৰ্ল্ড অৰ্ডাৰত বহুত লাভৱান হ'ব পাৰিব। আটাইতকৈ ইম্পৰ্টেণ্ট কথা কি জানেনে? বিশ্ব সলনি হৈছে, কিন্তু অধিকাংশ মানুহে এতিয়া পুৰণি ৱৰ্ল্ড অৰ্ডাৰ চিন্তাধাৰাত আছে। আগতে এটা পাৱাৰ চেণ্টাৰ আছিল, এতিয়া বহু পাৱাৰ চেণ্টাৰ উঠি আহিছে। এইটো অভাৰনাইট নহ'ব, কিন্তু প্ৰচেছটো আৰম্ভ হৈ গৈছে। সেই বন্ধুসকল, আজিৰ পৃথিৱীক বুজিবলৈ কেৱল নিউজ চালেই নহ'ব। আপুনি ৱৰ্ল্ড পলিটিক্স, ইকনমি, টেকন'লজি আৰু গ্ল'বেল পাৱাৰ শ্বিফ্ট এই সকলোবোৰ একেলগে বুজিব লাগিব। কাৰণ আগন্তুক 20-30 বছৰৰ বিশ্ব আজিৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব, আপুনি ভাবেনে বিশ্বত আমেৰিকাৰ ডমিনেন্স কমি গৈছে বুলি? ধন্যবাদ।